সেই দোস্ত এয়া বাবু আমাৰ মছলা বনাই আছে। বাবু আমাৰ কেইবেগৰ মছলা বনাইছে ইয়াতে? এটা 7 বেগৰ মছলা বনোৱা হৈছে। আমি এতিয়া কাম কৰিম কুঁৱাৰ পাৰ ঢালাই। ইফালে শিল হেৰি কৰি আছে, বাচি আছে মানে শিল কুঁৱাৰ পাৰ অকণমান শিল কমি গৈছে মানে। চাই থাকক, আপোনালোক দেখুৱাই আছোঁ আজি কুঁৱাৰ পাৰ কেনেকৈ ঢালাই কৰে। এয়া দোস্ত দেখিছিলে যোৱাকালি টাইলছ লগোৱা লেট্ৰিন বাথৰুম দেখিছিলে। আজি কুঁৱাৰ পাৰটো আছে মানে কুঁৱাৰ পাৰটো মানে অকণ বনাই দিলে মানে অকণ চিজিল হ'ব, পৰিষ্কাৰ হৈ যাব মানে জাগাটো বনাই আছোঁ। আপোনালোকে চাই থাকক ভিডিঅ'টো। ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। এয়া বান্ধৱী চাহ আনিছে। বাবু কি বিস্কুট? টপ গোল 2029 টপ গোল 2029। এতিয়া আমি ঢালাই কৰিম। এয়া মছলা ৰেডি তই খাই এইটো আৰু 5 মিনিট পিছত দেখা পাব কুঁৱাৰ পাৰ কিবা হুলীয়া বদলি হৈ যাব। এই দোস্ত দেখিছে কুঁৱাৰ পাৰ হুলীয়া চেঞ্জ। অকণমান চিৰিটো মানে টাইলছ লগাব বাকী আছে, বাকী প্ৰায় সম্পূৰ্ণ ক্লিয়াৰ। ঠিক আছে, ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু নতুন নতুন ভিডিঅ' পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।